অনেক সমস্যাৰে ভাৰাক্ৰান্ত পৃথিৱীৰ বৰ্তমানৰ অন্যতম সমস্যা হ'ল পৰিৱেশ প্ৰদূষণ। এই প্ৰদূষণৰ এটা কাৰণ প্লাষ্টিক আৱৰ্জনা। বিশ্বত সৃষ্টি হোৱা সকলো প্ৰকাৰৰ আৱৰ্জনাৰ 10% প্লাষ্টিক আৱৰ্জনা, যাৰ ফলত প্ৰতি বছৰে প্ৰায় 10 মিলিয়ন সাগৰীয় জীৱৰ মৃত্যু হয়। এই প্লাষ্টিক জাতীয় পেলনীয়া সামগ্ৰীবোৰৰ বাবে মাটিৰ গুণাগুণ হ্ৰাস পোৱা, ভূগৰ্ভপৃষ্ঠ নিম্নগামী হোৱা, কৃত্ৰিম বানপানী এতিয়া নতুন কথা হৈ থকা নাই। এনে বিপদ ঘটাৰ পাছতো মানুহৰ অসচেতনতাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি অহাৰ বিপৰীতে 2019 বিশ্ব পৰিৱেশ দিৱস কাৰ্যসূচীৰ মুখ্য আয়োজক দেশ ভাৰতে প্লাষ্টিকৰ বিৰুদ্ধে মুকলি সংগ্ৰাম আৰম্ভ কৰিছে। প্লাষ্টিক প্ৰদূষণ প্ৰত্যাহ্বান জনাওক বাণীৰে। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সুৰক্ষা কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। এই দিৱস পোনপ্ৰথমে পালন কৰা হৈছিল 1974 চনৰ 5 জুন তাৰিখে আৰু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্লাষ্টিকৰ বৰ্ধিত ব্যৱহাৰ ৰোধ কৰি জৈৱিক সামগ্ৰী ব্যৱহাৰৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ উদ্যোগত যোৱাবেলি প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰি সকলোৰে বাবে এখন সেউজীয়া, সুন্দৰ, চিৰকাংক্ষিত পৃথিৱী গঢ় দিয়াৰ লক্ষ্যৰে পৰিৱেশ দিৱসৰ আয়োজন কৰা হৈছিল। আপোনাৰ বাৰু আহিবলগীয়া প্ৰজন্মৰ বাবে অলপ হ'লেও কিবা কৰিবলৈ মন নাযায়নে বাৰু? যিহেতু এই প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ মাটিৰ লগত পচি নাযায়, গতিকে যিমান পাৰি এই প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। এক সমীক্ষা মতে 2050 চনত গোটেই বিশ্বত খোৱা পানীৰ অভাৱ ঘটিব আৰু পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। প্ৰায় সকলোৰে ঘৰতে পানী যধে-মধে ব্যৱহাৰ কৰি অযথা নষ্ট কৰে। কিন্তু তাকে নকৰি এতিয়াৰ পৰা আমি নিয়মিত আৰু সীমিতভাৱে ব্যৱহাৰ কৰি অদূৰ ভৱিষ্যতে আহিবলগীয়া বিপদৰ পৰা বচাই ৰাখিব পাৰোঁ। অকল মিটিং এখন পাতিলেই যে পৰিৱেশ সজাগতা আনিব পাৰি তেনেকুৱা নহয়। দেওবাৰৰ দিনটো আবেলি চাহ একাপৰ সৈতে গপচপ মৰাৰ যদি অভ্যাস আছে, তেন্তে আপুনি এই পৰিৱেশ জাতীয় বিষয় লৈ অলপ আলোচনা কৰিব পাৰে। আজিৰ যুগত আটাইতকৈ উত্তম মাধ্যম হৈছে ছ'চিয়েল নেটৱৰ্কবোৰ, যি এতিয়া প্ৰতিজন মানুহৰ প্ৰিয়। আপুনি যিকোনো পৰিৱেশৰ লগত সংগতি থকা বিষয় শ্বেয়াৰ কৰিব পাৰে আপোনাৰ বন্ধু-বান্ধৱীক আৰু এক নতুন সজাগতা সৃষ্টি কৰিব পাৰে। বহুতে ভাবিব ইমান সৰু সুৰা কাম, এতিয়া হাতে কামে কৰি দেখুওৱাৰ সময়। গতিকে বন্ধুসকল, আহক আমি পৰিৱেশ সজাগতাত নিজৰ অৰিহণা যোগাওঁ, পৰিৱেশ সংৰক্ষণ কৰোঁ আৰু যিমান পাৰি গছ ৰোৱাৰ চেষ্টা কৰোঁ। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল আৰু এই ইনফৰমেশ্যনে আপোনাক পৰিৱেশৰ সজাগতাত অলপ হ'লেও অৰিহণা যোগালে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ওচৰত যিটো বেল আইকন থাকিব তাত অল ছিলেক্ট কৰি দিব, যাতে অনাগত দিনত আহিবলগীয়া আমাৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। থেংকছ ফৰ ৱাচিং।